নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো মই বিক্ৰম আজি ভিডিঅ'টোত আপোনালোকক চাৰিটা দিশত কিছু কথা জনাবৰ কাৰণে চেষ্টা কৰিম প্ৰথমটো হ'ল আমি অসামৰিক সেৱাৰ প্ৰতি কিয় আগবাঢ়ি অহা উচিত দেন সেকেন্ডটো হ'ল এইচএছ পাছ হোৱাৰ পিছত আমাৰ কেৰিয়াৰ অপৰচুনিটি কোনটো দিশত লৈ যোৱা উচিত এণ্ড থাৰ্ডটো হ'ল গ্ৰেজুৱেশ্যন কৰাৰ টাইমত আপুনি কেনেদৰে এপিএছচিৰ কাৰণে প্ৰস্তুতি চলাব এণ্ড দেন গ্ৰেজুৱেশ্যন কৰাৰ পিছত মাষ্টাৰ ডিগ্ৰী কৰা সকলে কেনেদৰে এপিএছচিৰ প্ৰতি বা এপিএছচিৰ প্ৰতি অহা উচিত বা প্ৰিপাৰেশ্যন কৰা উচিত সেই দিশ মই আজি ভিডিঅ'টোত বিশেষভাৱে কিছু কথা আপোনালোকক জনাৰ চেষ্টা কৰিম ফ'ৰ্ডত থাকিব আমাৰ পেৰেণ্টছসকলৰ কৰণীয় কি অভাৰঅল চিভিল ছাৰ্ভিচেছ এক্সামৰ জাৰ্ণিৰ ক্ষেত্ৰত প্ৰথমতে আহিব বিচাৰিছোঁ আমি কিয় অসামৰিক সেৱাৰ প্ৰতি অহা উচিত এটা উদাহৰণ হৈছে আপোনালোকক এই কথাটো আপোনালোকক বুজোৱাৰ চেষ্টা কৰিম অসম আন্দোলন যেতিয়া আৰম্ভ হৈছিলে সেই অসম আন্দোলনৰ আঁৰত দুজন অসমীয়া বিষয়াৰ কণ্ট্ৰিবিউশ্যন আছিলে তেখেতসকল আছিলে হিৰণ্য কুমাৰ ভট্টাচাৰ্য আৰু প্ৰেমাকান্ত মহন্ত হিৰণ্য কুমাৰ ভট্টাচাৰ্য আছিলে DIG বৰ্ডাৰ ডিভিজনৰ আৰু SP আছিল প্ৰেমাকান্ত মহন্ত বৰ্ডাৰ ডিভিজনৰ চ' তেখেত দুজনৰ নেতৃত্বত অসমত যে বিদেশী প্ৰজন্মৰ যথেষ্টখিনি বাঢ়িছে সেই তথ্য সহকাৰে তেতিয়াৰ মঙলদৈৰ আছু গোটক কথাটো জনাব পাৰিছিলে যাৰ বাবে পৰৱৰ্তী সময়ত আছুৱে গোটেই অল অভাৰ অসমতে এটা কথা অসমৰ ৰাজ্যক জনাব পাৰিছিলে যে বিদেশী সমস্যাই কেনেধৰণে গাগৰি উঠিছে সেইখিনি তথ্যৰ আগতে জেনেৰেলি অসমৰ আছুৰ প্ৰধান দাবীটো আছিলে যে ভাৰতৰ অন্য প্ৰান্তৰ পৰা আহি অসমৰ অৰ্থনীতি দখল কৰিব বিচৰা তেখেতসকলক অসমৰ পৰা খেদি পঠোৱা সেই দিশটোতহে গুৰুত্বপূৰ্ণ দিছিলে কিন্তু তথ্য সহকাৰে যেতিয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্য আৰু প্ৰেমাকান্ত মহন্ত ছাৰে আছু নেতৃত্বক কনভিন্স কৰিব পাৰিছিলে তেতিয়াই অসমৰ আছু নেতৃবৃন্দই অসমৰ জনসাধাৰণক জনাব পাৰিছিলে যে কেনেকৈ বিদেশী সমস্যাই অসমৰ অৰ্থনীতি বা অসমৰ সামাজিক দিশ গ্ৰাস কৰি তুলিব এণ্ড পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ আমাৰ জাতি সংকট আহিব পাৰে সেই দিশটো উনিকাই দিব পাৰিছিলে যাৰ পৰিপ্ৰেক্ষিতত পৃথিৱী বিখ্যাত অসম আন্দোলন সংগঠিত হৈছিলে সেয়ে জাষ্ট সেই কথাটো মোক কিয় আনিব বিচাৰিছোঁ সেয়া হ'ল যে প্ৰশাসনিক যন্ত্ৰত যদি আমাৰ নিজৰ অসমীয়া মূলৰ যদি মানুহ থাকে জাতিৰ প্ৰতি আহিব পৰা সংকট সেয়া হ'ল অৰ্থনৈতিক দিশতেই হওক বা সামাজিক দিশতেই হওক বা ৰাজনৈতিক দিশতেই হওক সেই দিশটো ওতঃপ্ৰোতভাৱে জড়িত হৈ থকাৰ বাবে তেখেতসকলে অসমৰ জনগণৰ স্বাৰ্থ বিঘিনি হানি নোহোৱাকৈ যাতে কাম হ'ব পাৰে সেই দিশটো চাব পৰা যায় সেয়েহে মই যিসকল নতুন প্ৰজন্ম আছে তেখেতসকলক অনুৰোধ জনাব বিচাৰিছোঁ যাতে আপোনালোকেও অসমৰ জাতি গঠন প্ৰক্ৰিয়াত আৰু যাতে আমি ভাৰতীয় জাতি গঠন প্ৰক্ৰিয়াত যদি আমি কণ্ট্ৰিবিউট কৰিব পাৰোঁ প্ৰশাসনিক যন্ত্ৰৰ জৰিয়তে সেয়েহে আপোনালোকক সেই ৰেফাৰেঞ্চটো দিব বিচাৰিছোঁ যে আপোনালোকে কিয় প্ৰশাসনিক যন্ত্ৰত অহাটো উচিত বা অসামৰিক সেৱাৰ প্ৰতি অহাটো উচিত এতিয়া আহোঁ ছেকেণ্ড পইণ্ট এইচএছ পাছ আউট এইচএছ পাছ আউট কৰাসকল সাধাৰণতে কি হয় দুমোজাত থাকে তেখেতসকলে ইমানো মেচিয়ৰ্ড নহয় যে কি দিশত গৈ পৰৱৰ্তী সময়ত চিভিল ছাৰ্ভেণ্ট হ'ব পাৰে সেই দিশটোত ইমান এটা ফ'কাছ নকৰে সেইটো বয়সত আমি সাধাৰণতে কি হওঁ যে যেনে তেনে এইচএছটো পাছ কৰোঁ ভাল এখন কলেজত এডমিশ্যনটো লওঁ এণ্ড দেন আকৌ গ্ৰেজুৱেশ্যনটো কৰি উঠি মাষ্টাৰ ডিগ্ৰী এটা কৰিম চ' সেই ট্ৰেডিশ্যনেল থটটোৰ পৰা যাতে আপোনালোকে অলপ ওলাই আহি এইচএছ পাছ কৰাৰ সময়ৰ পৰাই যদি আমি ভাবিবলৈ আৰম্ভ কৰোঁ যে অসামৰিক সেৱাৰ পৰীক্ষাবোৰনো কেনেকৈ পাতে কি চিলেবাছ হয় সকলো ধৰণৰ দিশবোৰ যদি সেই বয়সৰ পৰা যদি অলপ জানিবৰ যদি ইচ্ছুক হওঁ দেন তেতিয়াহ'লে পৰৱৰ্তী সময়ত যেতিয়া আপুনি গ্ৰেজুৱেশ্যন কৰি উঠাৰ পিছত ভাৰতীয় অসামৰিক সেৱাৰ যিটো এক্সাম সেইটোত আমি ধুনীয়াকৈ এপিয়াৰ কৰিব পাৰিম আৰু কম বয়সতে আমি সেই এক্সামত উত্তীৰ্ণ হ'ব পাৰিম অন্য ৰাজ্যৰ তুলনাত যদি আমি চাওঁ অসমৰ পৰা বৰ্তমান সময়ত যথেষ্টখিনি আমাৰ UPSC ক্লিয়াৰ কৰা কেণ্ডিডেট কমি আহিছে সেইটো পিনৰ পৰা ৰাজ্যৰ স্বাৰ্থৰ ক্ষেত্ৰত যথেষ্ট উদ্বেগজনক কথা চ' সেয়েহে আমাৰ নতুন জেনেৰেশ্যন যিসকলে এইচএছ পাছ এই বছৰ কৰিছে বা অহা বছৰ কৰিব বা আহিব লগা সময়খিনিত কৰিব তেখেতসকলে এটা কথা যাতে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিজক অনুপ্ৰাণিত কৰক যে ময়ো অসামৰিক দিশত কিয় অহা উচিত কাৰণ সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে আমাৰ মেডিকেল ফিল্ডতেই হওক বা ইঞ্জিনিয়াৰিং ফিল্ডতেই হওক টিচিং লাইনৰ ফিল্ডতেই হওক যথেষ্টখিনি বা ৰিচাৰ্চ ফিল্ডতেই হওক যথেষ্টখিনি ভাল ৰিচাৰ্চাৰ্ছ যথেষ্টখিনি আছে কিন্তু প্ৰশাসনিক দিশত যদি চাওঁ UPSC ক্ষেত্ৰত যদি আমি চাওঁ যথেষ্টখিনি আমাৰ ৰেচিঅ'টো কমিছে অন্য ৰাজ্যৰ তুলনাত সেয়েহে আপোনালোকক মই আহ্বান জনাব বিচাৰিছোঁ য়ং জেনেৰেশ্যনক আহ্বান জনাব বিচাৰিছোঁ যাতে আপোনালোকে অসামৰিক সেৱাৰ প্ৰতি সজাগ হওক আৰু ধাউতিটো বহাওক যে মই অসামৰিক সেৱাৰ প্ৰতি মই পৰীক্ষাত অৱতীৰ্ণ হ'ম আৰু অসমৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত মই নিজৰ কৰণীখিনি হ'ম এতিয়া হ'ল থাৰ্ড কেটেগৰী সেয়া হ'ল গ্ৰেজুৱেশ্যন যিসকলে কৰিলে বা যিসকলে মানে গ্ৰেজুৱেশ্যন কৰি আছে তেখেতসকলে এটা কথা এতিয়াই উপলব্ধি কৰা উচিত যে APSC কাৰণে বা হওক বা UPSC কাৰণে যিখিনি চিলেবাছ এটা কথা আপোনালোকক ইয়াতে মানে উল্লেখ কৰি দিব বিচাৰিছোঁ যে ভাল খবৰটো হ'ল 2019 চনত অসম চৰকাৰে APSCৰ যিটো চিলেবাছ সেইটো সংশোধন কৰি ভাৰতীয়
অসামৰিক সেৱাৰ যিটো চিলেবাছ সেইটোৰ লগত সামঞ্জস্য ৰাখি যথেষ্টখিনি চিলেবাছটো চেঞ্জ কৰা হৈছে এডিশ্যনেল এখন পেপাৰ আছে আছাম ৰিলেটেড সেই পেপাৰখনৰ বাদে বাকীখিনি চব অলমষ্ট UPSCৰ নিচিনাই চ' সেয়েহে আপোনালোকে এই বয়সৰ পৰাই মানে গ্ৰেজুৱেশ্যন কৰা টাইমৰ পৰাই যদি চিলেবাছখিনি এটলিষ্ট জানি থয় যে কি কি বিষয়বস্তু আছে চিলেবাছটোত আৰু কেনেকুৱা ধৰণৰ বিষয়বস্তু তেখেতসকলে UPSCয়ে বিচাৰে সেই দিশটো যদি এতিয়াৰ পৰা যদি ছাইড বাই ছাইড গ্ৰেজুৱেশ্যন কৰা টাইমতে যদি আপোনালোকে বুজিবলৈ চেষ্টা কৰে বা প্ৰিপেৰেশ্যন কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে গ্ৰেজুৱেশ্যন পাছ আউট কৰিয়েই আপোনালোকে APSC বা UPSCত অৱতীৰ্ণ হ'ব পাৰিব সেয়ে আপোনালোকক মই এই বয়সৰ পৰাই যাতে আপোনালোকৰ যিখিনি বুনিয়াদী UPSCৰ কাৰণে লাগে সেইটো বনাবলৈ ফাউণ্ডেশ্যনটো বনাবলৈ আৰম্ভ কৰক যিখিনি আপুনি আজৰি সময় পায় এই আজৰি সময়খিনিত যাতে আপোনাৰ এই চিলেবাছটো চাই তাৰ যিটো ষ্টেণ্ডাৰ্ড বুক লাগে বা আমি যিটো কওঁ ক্লাছ 6 পৰা 12 NCERT বুকখিনি পঢ়িব লাগে UPSC জাৰ্নিটোৰ কাৰণে সেই দিশটো আপোনালোকে এতিয়া মানে গ্ৰেজুৱেশ্যন জাৰ্নিটোত আপোনালোকে সেইটো কৰিব পাৰে যিখিনি আজৰি সময় পায় সেইখিনি সময়ত ছ'চিয়েল ছায়েন্সৰ যিখিনি NCERT বুকছ সেইখিনি বেছিকৈ স্পেচিয়েলি ফ'কাছ কৰক যাতে আপোনাৰ সেই বুকখিনি সেইকাৰণে ইম্পৰ্টেণ্ট যে আপোনাৰ মেইনছ লিখাৰ টাইমত যথেষ্টখিনি তথ্য সহকাৰে তাৰ পৰা খুবাখু আপুনি উঠাই দিলেও যথেষ্টখিনি মাৰ্ক স্ক'ৰ হয় চ' সেইটো এটা এডিশ্যনেল পইণ্ট আপোনালোকৰ কাৰণে আৰু কুৰুক্ষেত্ৰ নামৰ বা যোজনা নামৰ যিটো মেগাজিন আছে সেই গ্ৰেজুৱেশ্যন টাইমতে আপোনালোকে সেইখিনি পঢ়িবলৈ আৰম্ভ কৰক বা অভ্যাসটো গঢ়িবলৈ আৰম্ভ কৰক অসমৰ আৰু এটা প্ৰব্লেম কি আমি মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ সেই কথাটো যে আমি কি কৰোঁ গ্ৰেজুৱেশ্যনটো কৰি লওঁ মাষ্টাৰ ডিগ্ৰীটো কৰি লওঁ যিহেতুকে পাছ কৰিলোঁ এটা কথা আপোনালোকক জাষ্ট জনাব বিচাৰিছোঁ UPSC বা APSC কোনো ধৰণৰ এটা পাৰ্চেণ্টেজ ছিষ্টেম নাই যে আপুনি এইটো পাৰ্চেণ্টেজ পালেহে এপ্লাই কৰিব পাৰিব জাষ্ট চিম্পল পাছ হ'লেও আপুনি UPSC দিব পাৰে বা APSC দিব পাৰে সেয়েহে আপুনি চিন্তিত হ'ব নালাগে যে মোৰ পাৰ্চেণ্টেজ কম মই দিব নোৱাৰিম এনেকুৱা ধৰণৰ চিন্তাৰ পৰা মুক্ত হৈ আপুনি জাষ্ট প্ৰিপেৰেশ্যন কৰিবলৈ আৰম্ভ কৰক জাষ্ট এটা কথা আপোনালোকে নিজক এনালাইচিছ কৰক যে মই যিকোনো প্ৰকাৰে হ'লেও এই এক্সামটো পাছ কৰিবৰ কাৰণে সক্ষম হ'ম আৰু যিখিনি প্ৰত্যাহ্বান আহিব সেইখিনি মই একচেপ্ট কৰিব পাৰিম সেই কথাটো যদি নিজক যদি কনভিন্স কৰিব পাৰিছে দেন তেতিয়াহ'লে আপুনি গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছতো ধুনীয়াকৈ UPSC প্ৰিপেৰেশ্যন কৰিব পাৰে চ' এতিয়া থাৰ্ড পইণ্টত যিসকলে মাষ্টাৰ ডিগ্ৰী কৰি আছে তেখেতসকলকে এটা কাম কৰিব পাৰে যে আপুনি মাষ্টাৰ ডিগ্ৰীত এটা কথা যে টিচিং লাইনত যদি আপোনাৰ পাৰ্চেণ্টেজে ঢুকি নাপায় মানে টিচিঙৰ কাৰণে দেন এটা কথা আপুনি কনফাৰ্ম হৈ লওক যে আজৰি সময়খিনিত মই APSCৰ কাৰণে দিম বা UPSCৰ কাৰণে দিম সেই কথাটো যদি আপুনি মাষ্টাৰ ডিগ্ৰী কৰা টাইমতে যদি নিজক থিৰাং কৰি লয় যে মই যিহেতুকে টিচিং লাইনত যাবৰ পৰা মোৰ কেপাচিটি নাই বা পাৰ্চেণ্টেজে মোক ছাপৰ্ট নকৰে কাৰণ PhD কৰালৈকে আপোনাৰ 5 বছৰ ধৰক বা অন্যান্য আজিকালি বহুত পাৰ্চেণ্টেজ লৈ যথেষ্টখিনি ষ্টুডেণ্ট আহে চ' সেইটোত মই কম্পিট কৰিব নোৱাৰিম চ' নিজক এক্সপ্ল'ৰ কৰিবলৈ আৰম্ভ কৰক সেইটো ক্ষেত্ৰত দেন আপুনি চাইমালটেনিয়াছলি পাৰ্চেণ্টেজ বহুত বেছি নহ'লেও মাষ্টাৰ ডিগ্ৰী কৰা টাইমতে আপুনি যিখিনি ৰিকুৱাৰমেণ্ট লাগে UPSC প্ৰিপেৰেশ্যনৰ কাৰণে বা UPSC ফাউণ্ডেশ্যনৰ কাৰণে সেইখিনি কৰি দিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব পাৰে এতিয়া লাষ্ট পইণ্টত আহোঁ পেৰেণ্টছৰ UPSC জাৰ্নিটোত পেৰেণ্টছৰ যথেষ্টখিনি কৰণীয় থাকে তেখেতসকলৰ এটা কথাই বা মানসিক মানে ছাপৰ্টে মেণ্টেল ছাপৰ্টে কেনেকৈ এছপাইৰেণ্টসকলক যথেষ্টখিনি মানে জাৰ্নিটোত হেল্প কৰিব পাৰে সেয়া মই পেৰেণ্টছৰখিনিক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আপোনালোকৰ এটা কথাই বা আপোনালোকৰ এটা এচুৰেঞ্চে আমাৰ এছপাইৰেণ্টসকলক যথেষ্টখিনি UPSC লাইনত অহাত হেল্প হ'ব পাৰে যে আপুনি জাষ্ট এটা কথা কওক যে তুমি যেতিয়ালৈকে ছাকচেছ নোহোৱা সেইখিনি পইণ্টলৈকে মই তোমাৰ লগত আছোঁ পেৰেণ্টছে যদি সেইখিনি এচুৰেঞ্চ যদি দিয়ে আমাৰ এছপাইৰেণ্টসকলে যথেষ্টখিনি মেণ্টেল এটা ষ্ট্ৰেংথ এটা পাব যাৰ জৰিয়তে তেখেতসকলে কমপ্লিটলি ফ'কাছ কৰিব পাৰিব যে UPSC এক্সামটোত বহিবৰ কাৰণে বা APSC এক্সামটোত বহিবৰ কাৰণে যিহেতুকে এই জাৰ্নিটো বহুত বেছি সহজ নহয় সেয়েহে পেৰেণ্টছৰ মানে বেকত থকা ছাপৰ্টটো বহুত বেছি ইম্পৰ্টেণ্ট ইয়াতে চ' সেইকাৰণে আপোনালোকক মই অনুৰোধ জনাব বিচাৰিছোঁ পেৰেণ্টছসকলক যাতে আপোনালোকে তেখেতসকলক যিকোনো প্ৰকাৰে যাতে এনকাৰেজ কৰিবৰ কাৰণে গোটেই জাৰ্নিটোত আপোনালোকৰ ছাপৰ্টটো থাকিব বুলি আপোনালোকে এচুৰেঞ্চ কৰক তেখেতসকলক যাতে তেখেতসকলে ষ্ট্ৰেছ ফ্ৰী হৈ যাতে প্ৰিপেৰেশ্যনটো কৰিব পাৰে তদুপৰি বৰ্তমান যুগত পেৰেণ্টছসকলে এটা কাম কৰিব পাৰে যে যিহেতুকে HS লেভেলৰ ষ্টুডেণ্টখিনি ইমানখিনি মেচিয়ৰ্ড নহয় যে তেখেতসকলে পৰৱৰ্তী সময়ত গৈ কি মানে চিভিল ছাৰ্ভিচত পঢ়িব নে মানে ডক্টৰ লাইনত থাকিব কি লাইনত থাকিব ইমান এটা মানে মেচিয়ৰ্ড নহয় সেইটো ক্ষেত্ৰত পেৰেণ্টছে যথেষ্টখিনি এটা কৰণীয়তা থাকে তেখেতসকলে বুজাব পাৰে যে তুমি যিটো লাইনতে নোযোৱা এতিয়া গৈ লোৱা দেন চাইমালটেনিয়াছলি যদি অসামৰিক সেৱাৰ প্ৰতি যদি তোমাৰ ধাউতি আছে বা ইচ্ছা আছে তেতিয়াহ'লে ছাইড বাই ছাইড সেইখিনি পঢ়া ইতিমধ্যে কৈছোঁ যে কি পঢ়িব লাগিব বা চিলেবাছখিনি এটলিষ্ট আপোনালোকে কালেক্ট কৰি আপোনাৰ HS পাছ ষ্টুডেণ্ট কেণ্ডিডেটজনক আপুনি সহায় কৰিব পাৰে চ' সেইটোত এটা ডাঙৰ কৰণীয় এটা পেৰেণ্টছৰ থাকে এইখিনিতে মই ভিডিঅ'টো সামৰিব বিচাৰিছোঁ তথাপিও আপোনালোকৰ স্পেচিয়েলি পেৰেণ্টছক মই অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ যদি কিবা ডাউটছ থাকে ৰিগাৰ্ডিং যদি মানে কেনেকৈ প্ৰিপেৰেশ্যন কৰাব বা কেনেকৈ তেখেতসকলক এনকাৰেজ কৰিব ধৰক
ধৰণৰ যদি কুৱেশ্যনছ থাকে দেন মোৰ ইউটিউব চেনেলৰ নম্বৰটো আছে, আপুনি কণ্টেক্ট কৰিব পাৰে যে মোৰ ল'ৰাটোক কেনেকৈ পৰৱৰ্তী সময়ত চিভিল ছাৰ্ভিচৰ প্ৰতি মই এনকাৰেজ কৰাওঁ ধৰণৰ যদি কুৱেশ্যন যদি থাকে দেন আপুনি মোক কণ্টেক্ট কৰিব পাৰে। আৰু এইচ পাছ আউটখিনিক গ্ৰেজুৱেট পাছ আউট মাষ্টাৰ ডিগ্ৰী পাছ আউট আপোনালোকৰ কিবা যদি ডাউট থাকে যেতিয়াই ফিল হয় যে আপোনালোকক এটা মটিভেশ্যনৰ দৰকাৰ বা সেই লাইনটোৰ এটা গাইডেঞ্চৰ দৰকাৰ, মোৰ অলৰেডি নাম্বাৰটো দিয়াই আছে, কণ্টেক্ট কৰিব পাৰে। সেইখিনিকে কৈ মই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোকে শুভেচ্ছা যাচিছোঁ, চবে কুশলে থাকক। ধন্যবাদ, শুভৰাত্ৰি।